এগৰাকী 15 বছৰীয়া হিন্দু কিশোৰীক লৈ বঙাইগাঁও ষ্টেচনত দুই মিয়া যুৱক দুজন শাহিনুৰ আলী আৰু আব্দুল সামাদ বাক্সাৰ কালাপানীৰ পৰা ফুচুলাই আনিছিল 15 বছৰীয়া কিশোৰীগৰাকীক। এটা ভাল পায় দুজনে ভাল পায় দুজন ভাল পায়। এটা সৰু ছোৱালী 15 বছৰে হোৱা নাই হয় তোমালোকে লৈ যাই আছিলা ছোৱালী তাৰ মজিতে লৈ গৈছো ক'ত যোৱা কথা আছিল নকনো চাৰবাগ কিশোৰীগৰাকীক লক্ষ্ণৌলৈ নিবলৈ ওলাইছিল শাহিনুৰ আৰু আব্দুলে। কিশোৰীগৰাকীক লগত লৈ 19 বছৰীয়া শাহিনুৰ আৰু আব্দুল সামাদে বঙাইগাঁও ৰেল জংচনত ঘূৰি থকাত সন্দেহ উপজে ৰেল আৰক্ষীয়ে সোধা পোছা কৰাত ওলাই উৰহিৰ ৰেল আৰক্ষীৰ তৎপৰতাত ৰক্ষা পৰে কিশোৰীগৰাকী। ক'ত যাই আছিলা তুমি ছোৱালী এজনীক লৈ যাই আছিলা ক'ৰ পৰা লৈ যাই আছিলা হয় নেকি আৰু কোন আছিল বন্ধু আছে ভাই কি নাম তাৰ আব্দুল সামাদ তোমালোকে লৈ যাই আছিলা ছোৱালী তাৰ মজিতে লৈ গৈছো ক'ত যোৱা কথা আছিল নকনো চাৰবাগ হয় নেকি বন্ধুৰ লগত একেলগে বন্ধু না ভাই হয় তোমাৰ নিজৰ ভাই নহয় মামাৰ ল'ৰা খানা ল'ৰা পেহী ল'ৰা ক'ত লৈ যাই আছিলা লক্ষ্ণৌ তাৰপিছত কি কৰিলে পুলিচে ধৰিছে বঙাইগাঁও পুলিচে ধৰিছে এতিয়া যাব নাপালা কি কৰিব গ'লা এটা ভাল পায় দুজনে ভাল পায় দুজন ভাল পায়। এটা সৰু ছোৱালী 15 বছৰে হোৱা নাই হয় এইটো আৰু এটা ছোৱালী ভাল পায় না নাই তোমাৰ নামটো কি আছিল আব্দুল সামাদ নামটো কি তোমাৰ শাহিনুৰ আলী কি চাকৰি কৰা চাকৰি মই হোটেলত কাম কৰোঁ ৰেষ্টুৰেণ্ট তুমি বিয়া পাতিলা নেকি নহয় বিয়া পাতা নাই নহয় এনে লৈ যাব ওলাইছিলা ছোৱালীটো বয়স জানা কিমান 15 বছৰ 8 মাহ 15 বছৰ 8 মাহ এতিয়া কি হ'ল তোমাৰ নামটো কি ক'লা শাহিনুৰ আলী তাতে ক'ত থাকা নকনো চাৰবাগ আমাৰ এইবিলাক চাই আছো আমি তো ধৰি আছো যিহেতু যিমান পাৰে আমাৰ বেয়া লাগে এইবিলাক দেখি এই যে সৰু ছোৱালীবিলাক প্ৰলোভন দি লৈ যায় আছে আচলতে সেইটো কি হৈ আছে আৰু ইহঁতৰ ছোৱালীটো আমাৰ ফালে তো নিদিয়ে সবে জানে এইটো ৰাইজক সেইকাৰণে আমি এইটো এটা সজাগ হোৱাৰ কাৰণে আমি আজি আপোনালোকৰ থ্ৰুদি মাধ্যমেদি জাননী দিব খোজো আৰু যাতে ৰাইজে গম পায় যে আপোনাৰ নিজৰ ছোৱালীটোৰ দায়িত্ব ল'ব লাগে ভালকে তাত বুজাই থব পাৰে ঘৰত সেইটো আমি বিচাৰো এইটো এক প্ৰকাৰে লাভ জিহাদ হোৱা বুলি আমি গম পাইছো আৰু কি এইটো আমাৰ বঙাইগাঁও বিশ্বনাথপুৰৰ পৰা আহ্বান যে ৰাইজে এইটো সজাগ হোৱাটো এতিয়া সময় আহি পৰিছে সজাগ হ'ব লাগিব এইটো আমি গাৰ্জেনক ক'লো গাৰ্জেনে কেছটো দিছে এইটোতো জি আৰ পিত গোবৰথানা থানাত কেছ দিয়া বুলি ক'ল সেইটোৱে আৰু কেছটো দিছে ফুচলাই লৈ যায় আছিল ট্ৰেইনত বাহিৰত হয় আমি খবৰ পাইছিলো আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আৰক্ষীক জনালো আমি আৰক্ষী ধৰিছে হয়। ইতিমধ্যে আৰক্ষীয়ে শাহিনুৰ আলী আৰু আব্দুল সামাদক কৰায়ত্ব কৰি লৈ যায়। এতিয়া আৰক্ষীৰ তদন্ততহে আচল ঘটনা পোহৰলৈ আহিব। বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয়ৰ ৰিপৰ্ট, অসম লাইভ 24। লাজ নালাগে বিতুপন বৰা এনেকুৱা এজন ল'ৰাৰ লগত যদি অত্যাচাৰ কৰে আমি সহ্য কৰিম জানো তোমালোকে অসমীয়া ল'ৰা ইজনে সিজনক সহায় কৰিব লাগে আমি বিপদত পেলাইছা ক'ব লাগিব এতিয়া আমাৰ আগত ক'ব লাগিব দুইটাই কোনো ল'ৰা ছোৱালী বা কাৰো পৰা চাকৰি দিম বুলি কেতিয়াও পইচা নলওঁ কোৱা কাণত ধৰি ক'ব লাগিব ল'ৰা পৰা পইচা ল'ব নোৱাৰা
শ্ৰীলংকীয়া ল'ৰাক ঠগাব নোৱাৰা বিপদত পৰিবি কবি আমি যাম কিন্তু এনেকুৱা নকৰিবি কাৰণ ঠিক আছে যোৱা আপোনালোকে শুনি আছে আমাৰ গোটেই বিভিন্ন বাহিনী শুনি আছে এখন চাবে চিনি পাইছে দেখা এখন দেই এফালে ভালকে দেখা তামোল এইটো মইনা বিপিনা কি খাইছে একো নাই খোৱা তামোল খাইছে নে কেপিচি খোৱাটো কোনো নাই খোৱা তামোল লেখা এফালে দেখা তামোল বিক্ৰম খালা তামোল তামোল এতিয়া তামোল খাইছে এতিয়া কেমেৰাটো মুখলৈ ধৰি দে তামোলৰ চাহিদা থাকিব লাগিব আগে ধৰি দে গাড়ী ষ্টাৰ্ট নিদিবি এইটো চবে চিনি পাইছে এইটো হ'ল ৰসগোল্লা পেকেট আলমল বাদামৰ পুতেকে লৈছে পেকেট কথাটো হ'ল এনেকুৱা ধৰণৰ যে মোৰ গাড়ী বুলি কৈছো আৰু এইখন আমাৰে গাড়ী এই গাড়ীখনৰ ভিতৰত যিয়ে আহিব মোৰ লগত যিয়ে আহিব সি কেতিয়াও কোনো কাৰণত কেপি শিখৰ গুটখা একো খাব নোৱাৰিব আৰু এইটো বিল আছে দিনাখন স্পেচিয়েলি গুৱাহাটীয়ে মই এইটো এটা নিৰ্দেশনা জাৰি কৰি দিছো জিলা সমিতি আঞ্চলিক সমিতিক যে অকণ হ'বগে কেতিয়াও কোনো কাৰণত কেপি শিখৰ গুটখা খাব নালাগিব কিন্তু তামোল খাওক মোৰ তাত ক'বলগীয়া একো নাই চবে তামোল খাইছে এখন তামোল যে খাব তামোলৰ পইচাটো ইয়াৰ ৰেভিনিউটো অসমত থাকি যাব বাহিৰৰ গামোচা কোনো ব্যৱহাৰ কৰিব নোৱাৰিব আমাৰ থলুৱা খিলঞ্জীয়া শিপিনীয়ে আয়ে বৈ দিয়া ভনীয়ে বৈ দিয়া গামোচাখন নেকি থাকিব লাগিব এই যে প্ৰত্যেকৰ ঘৰৰ মুখে মুখে যে 4,500 লিটাৰ বিক্ৰী কৰিব লাগে ৱাইন শ্বপৰ মদ এই মদবিলাক খাব নালাগিব আমাৰ যিটো জনজাতীয় সুৰা আমাৰ জাতি জনগোষ্ঠীৰ যিখিনি সাজ জুদেমা ৰহি যিয়ে নকওক লাগিলে এইখিনি বস্তুত আমি যদি কাৰোবাৰ যদি তেনেকুৱা ধৰণৰ খাব ইচ্ছা যায় তাত খালে ৰেভিনিউটো ঘৰতে থাকিব আৰু ই খুব বেছি চাইণ্টিফিকেলি তৈয়াৰ কৰা এটা বস্তু হয় এটা এবিধ দ্ৰব্য সামগ্ৰী হয় ইয়াৰ পৰা কেতিয়াও কোনো কাৰণত কোনো অসমীয়া মানুহে লিভাৰ চিৰচিছ লিভাৰ প্ৰব্লেম লিভাৰ ডেমেজো আমি শুনিবলৈ পোৱা নাই কিন্তু বাহিৰেও এই যিকোনো বস্তু খাই পেলাই গুটখা শিখৰ তিৰংগ খাই মানুহখিনি কাৰোবাৰ অৰেল কেঞ্চাৰ হৈছে কাৰোবাৰ কিডনি লিভাৰ গৈছে গতিকে এই তামোল যে আমি সকলোৱে তামোল খাবলৈ এৰিলো এনেকৈ যে খালি পেলাই যে খাওঁ এদিনত 2 পৰা 3 কোটি টকা হেনো বোলে গুটখা খায় অসমৰ ডেকা চামে আৰু এদিনত 12 কোটি টকা মদ খায় আৰু এই ডাটাটো দিছিলে মোক এজন খুব বিশেষ ব্যক্তিয়ে আৰু তেখেত হ'ল ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰ 12-3 15 কোটি টকা পাৰ ডে অসমৰ মানুহৰ পৰা ৰেভিনিউ বাহিৰলৈ যায় অসমত নাথাকে গতিকে আমি তামোলখন যদি খাবলৈ শিকো আমি যদি ধৰি লৈছো যিসকলে কেতিয়াবা কিবা কাৰণত কাম বন কৰিবৰ কাৰণে এনেকুৱা নিচা জাতীয় কিবা যদি খাব বিচাৰে তেলে ঘৰতে প্ৰস্তুত কৰা জনজাতীয় যিখিনি সুৰা সেইখিনি খালে ৰেভিনিউ ঘৰত থাকিব স্বাস্থ্য ঠিকে থাকিব গতিকে তামোলখন সকলোৱে খাবলৈ শিকক জাতীয়তাবাদটো এই সৰু সৰু কথাবোৰৰ পৰা আৰম্ভ হয় কথাবোৰ সংস্কৃতি থাকিব বিক্ৰমে খুব সুন্দৰ কথা এটা ক'লে কৃষ্টি সংস্কৃতি থাকিব তামোল পাণখনে হওক বা তামোল পাণে আমি বটাটো আগবঢ়াই দি কি কৰোঁ আমাৰ জাতীয় স্বাভিমান সক্ৰিয়তা বৈশিষ্ট্য আৰু আমাৰ জাতি পৰম্পৰাগত যিবিলাক মাংগলিক কামতো আমি তাত ব্যৱহাৰ কৰোঁ এতিয়া আমি দেখিবলৈ পাইছোঁ তামোল পাণ দোকানত কিনিবলৈ নাপায় তামোল পাণ বিশেষ দোকানবিলাকতে কিনিবলৈ পায় আৰু কেপি চিনি পাওঁ গুটখা চিনি পাওঁ গতিকে এটাই অনুৰোধ এই সৰু কথাটো কৈছো ইয়াৰ পৰা কিন্তু বহুত শিকিবলগীয়া কথা আছে গতিকে তামোলখনৰ পৰা সকলোৱে আৰম্ভ কৰক আৰু তামোল খোৱা যদি কোনোবা মানুহ আছে তামোল খোৱা এখন ধুনীয়া বা তামোল এখন গোৱা এখন হাতত লৈ ফটো মাৰি পিনি ইয়াত কমেণ্টত লগাব আশা কৰিম ৰাইজে সেইটো দিব ধন্যবাদ জয় আই অসম